Hello guys, welcome to our YouTube channel The Learning Tree. আজি তোমালোকৰ আগত দশম শ্ৰেণীৰ অসমৰ ভূগোলৰ অন্তৰ্গত আমি যি প্ৰাকৃতিক সম্পদৰ বিষয়ে অধ্যয়ন কৰি আছিলোঁ সেই প্ৰাকৃতিক সম্পদৰ অন্তৰ্গত আমি খনিজ সম্পদৰ বিষয়ে আলোচনা কৰিম। অলৰেডি মই তোমালোকক আমাৰ যি প্ৰাকৃতিক সম্পদ, আমাৰ ভূমি সম্পদ আৰু আমাৰ যি অসমৰ বনজ সম্পদ সেই বিষয়ে তোমালোকৰ আগত আলোচনা কৰিলোঁ। আজি আমি তোমালোকৰ আগত আমাৰ অসমৰ খনিজ সম্পদৰ বিষয়ে আলোচনা কৰিম। খনিজ সম্পদ বুলি ক'লে আমাৰ প্ৰথমতে আমি খনিজ সম্পদ আমি কেনেদৰে আহৰণ কৰোঁ আৰু ক'ৰ পৰা আহৰণ কৰোঁ সেই বিষয়ে জানিব লাগিব। যিবোৰ আমাৰ যি পৃথিৱীৰ যি কাৰ্যকলাপ চলি থাকে আজি হাজাৰ বছৰ আগৰ পৰা আমাৰ পৃথিৱীৰ ওপৰত বিভিন্ন ধৰণৰ কাৰ্য চলি আছে। এই কাৰ্যৰ ফলত কি হ'ল, আমাৰ বৰ্তমান যিবোৰ উদ্ভিদ আছে বা জীৱ জন্তু আছে এইবোৰ কালক্ৰমত বিভিন্ন পৰ্যায়ৰ কালক্ৰমত এইবোৰ লাহে লাহে কি হয়, মাটিৰ তলতে পোত খাব ধৰে বা তৰপে তৰপে এইবোৰ জমা হ'ব ধৰে। আৰু এই জমা হোৱাৰ ফলত লাহে লাহে কালক্ৰমত যেতিয়া আমাৰ অতি কম হাজাৰ হাজাৰ বছৰ পাৰ হৈ যায় এইবোৰ লাহে লাহে কি হয়, আমাৰ খনিজ সম্পদলৈ ৰূপান্তৰিত হয়। আৰু এই খনিজ সম্পদসমূহ হৈছে আমাৰ অৰ্থনীতি জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ বুলি ক'ব লাগিব। এই খনিজ সম্পদৰ ভিতৰত আমি বিভিন্ন ধৰণৰ খনিজ সম্পদ পাওঁ। প্ৰথমতে আমাৰ অসমৰ খনিজ সম্পদৰ বিষয়ে ক'ব গ'লে আমি প্ৰথমতে আমাৰ অসমৰ যি তেল উৎপাদন বা খাৰুৱা তেলৰ কথা আমি উল্লেখ কৰিব লাগিব। ইয়াৰ পিছতে অসমৰ আটাইতকৈ মূল্যৱান সম্পদ আমাৰ যি মূল্যৱান খনিজ সম্পদ আমাৰ যি কয়লা সেই বিষয়ে উল্লেখ কৰিব লাগিব। ইয়াৰ উপৰিও চূণশিল, লো, তীখা আদি যিসমূহ আমাৰ খনিজ সম্পদ এইবোৰ আমি পৃথিৱীৰ ভূগৰ্ভৰ পৰা আহৰণ কৰোঁ। এইবোৰ হৈছে অসমৰ খনিজ সম্পদ। এই অসমৰ আমি যিবোৰ খনিজ সম্পদ পাওঁ এইবোৰৰ আমি এতিয়া বিতংভাৱে আলোচনা কৰিম। আমি প্ৰথমতে আলোচনা কৰিম তোমালোকৰ আগত আমি খাৰুৱা তেলৰ বিষয়ে। খাৰুৱা তেলৰ বিষয়ে কথা ক'বলৈ যাওঁতে আমাৰ অসমখনত বিভিন্ন জেগাত আমাৰ অসমখনৰ গোটেই অঞ্চলভেদে আমাৰ কি হয়, খাৰুৱা তেল বিতংভাৱে বা বিস্তৃতভাৱে পোৱা যায়। ইয়াৰ ভিতৰত আমাৰ খাৰুৱা তেলৰ বিভিন্ন ধৰণৰ পোৱা যায়। এইবোৰৰ ভিতৰত উল্লেখ কৰিব লাগিব যে ডিগবৈ, নাহৰকটীয়া, ৰুদ্ৰসাগৰ, খটুৱা, গেলেকী, আমগুৰি আদি। আমাৰ যিখন আপাৰ আছামৰ চাইডে এই গোটেই যিবোৰ আমাৰ খাৰুৱা তেলৰ যিবোৰ ভাণ্ডাৰ সেইবোৰ পোৱা যায়। আৰু আমি খাৰুৱা তেলৰ ভাণ্ডাৰ বুলি ক'লে আমি এটা কথা মনত ৰাখিব লাগিব, আমি অইল ৰিফাইনাৰীৰ কথা অইল ৰিফাইনাৰী যি আমাৰ তেল শোধনাগাৰ বুলি ক'ম সেই কথা আমি মনত ৰাখিব লাগিব। আমাৰ অসমৰে নহয়, এছিয়াৰে সৰ্বপ্ৰথম যি অইল ৰিফাইনাৰী আছিলে, যি তেল শোধনাগাৰ আছিলে এছিয়াৰ সৰ্বপ্ৰথম যিটো হৈছে ডিগবৈ। আমি সকলোৱে মনত ৰাখিব লাগিব এই ডিগবৈ তেল শোধনাগাৰ আমাৰ অসমত অৱস্থিত। আৰু এই ডিগবৈ তেল শোধনাগাৰটো তোমালোকৰ 1901 চনত স্থাপন কৰা হৈছিলে। আৰু এই তেল শোধনাগাৰটোৰ আমাৰ অসমৰে নহয়, ভাৰতৰে নহয়, এছিয়াৰ প্ৰথম তেল শোধনাগাৰ। আৰু এই তেল শোধনাগাৰ পিছতে আমাৰ অসমত স্থাপন হোৱা দ্বিতীয়টো তেল শোধনাগাৰ হৈছে তোমালোকৰ গুৱাহাটী তেল শোধনাগাৰ। এই গুৱাহাটী তেল শোধনাগাৰ আমাৰ স্থাপন হৈছিল তোমালোকৰ 1962 চনত। এই গুৱাহাটী তেল শোধনাগাৰটোৱে আছিল অসমৰ প্ৰথম ৰাজহুৱা তেল শোধনাগাৰ। মনত ৰাখিবা যে অসমৰ প্ৰথম ৰাজহুৱা তেল শোধনাগাৰটোৰ নাম কি? গুৱাহাটী তেল শোধনাগাৰ বা ৰিফাইনাৰী। যিটো আমাৰ তেল ৰিফাইন কৰা হয় সেইটো ৰাজহুৱা খণ্ডৰ কোন আছিল? গুৱাহাটী। আৰু এইটো কিমান চনত স্থাপিত হৈছিল? 1962 চনত। ইয়াৰ পিছতে আমাৰ আন এটা অইল ৰিফাইনাৰীৰ কথা ক'ব লাগিব যে মনত ৰাখিবা, বঙাইগাঁও। যি বঙাইগাঁও তেল শোধনাগাৰ এই তেল শোধনাগাৰটোৰ কথা উল্লেখ কৰিব লাগিব। তেল শোধনাগাৰটো তোমালোকৰ স্থাপন হৈছিল 1962 চনত। ইয়াৰ পিছতে অন্য এটা ইম্পৰ্টেণ্ট যি তেল শোধনাগাৰ সেই বিষয়ে আমি ক'ব গ'লে আমি নুমলীগড় তেল শোধনাগাৰৰ কথা উল্লেখ কৰিব লাগিব।
এই তেল শোধনাগাৰটোৰ তোমালোকৰ স্থাপন হৈছিল 1999 চনত। তোমালোকে এইকেইটা আমাৰ অসমৰ ইম্পৰ্টেণ্ট অইল শোধনাগাৰ এইকেইটাৰ কথা তোমালোকে মনত ৰাখিব লাগিব। ডিগবৈ 1901 চনত, গুৱাহাটী 1962 চনত, বঙাইগাঁও 1972 চনত, নুমলীগড় 1999 চনত। এইকেইটা আমি মনত ৰাখিব লাগিব। এই অধিক পৰিমাণে আমাৰ অসমত যি বিস্তৃত হৈ আছে, আমাৰ এই যি তেলসমূহ, খাৰুৱা তেলসমূহ আমাৰ বিস্তৃত হৈ আছে, সেই হেতুকে অসমক আমাৰ পনীয়া সোণৰ দেশ বুলি কোৱা হয়। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিব লাগিব, অসমক কিয় পনীয়া সোণৰ দেশ বুলি কোৱা হয়। এই কথাখিনি লিখিব লাগিব যে অসমত প্ৰচুৰ পৰিমাণে খাৰুৱা তেল পোৱা যায়। এই খাতসমূহৰ বিষয়ে লিখিব লাগিব, লগতে ৰিফাইনাৰীসমূহৰ বিষয়ে লিখিব লাগিব। এইবোৰ বিষয়ে লিখিলে হ'ব যে সেইকাৰণে ইয়াক অসমক কি বুলি কোৱা হয়, পনীয়া সোণৰ দেশ বুলি কোৱা হয়। এতিয়া নেক্সট আহিব আমাৰ খনিজ সম্পদৰ বিষয়ে ক'বলৈ গ'লে আমি প্ৰাকৃতিক গেছৰ বিষয়ে উল্লেখ নকৰিলে আমাৰ আধৰুৱা হৈ ৰ'ব। আৰু এই প্ৰাকৃতিক গেছসমূহ, যিসমূহ নেচাৰেল গেছ, মনত ৰাখিব, নেচাৰেল গেছসমূহ আমাৰ অসমৰ প্ৰায়ভাগ খাৰুৱা তেলৰ খাতসমূহতে পোৱা যায়। ইয়াৰ ভিতৰত উল্লেখ কৰিব লাগিব মাকুম, আমগুৰি, ৰুদ্ৰসাগৰ, লাউখোৱা, নাহৰকটীয়া, মৰাণ, হুগ্ৰীজান, এইবোৰৰ কথা আমি মনত ৰাখিব লাগিব। এইসমূহত আমাৰ কি পোৱা যায়, নেচাৰেল গেছ পোৱা যায়। আৰু এই আমাৰ অসমত ভাৰতত যিমান নেচাৰেল গেছ উৎপন্ন হয়, আমাৰ অসমতে প্ৰায় তাৰ 25% নেচাৰেল গেছ। মনত ৰাখিবা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, 25% নেচাৰেল গেছ আমাৰ অসমত পোৱা যায়। ভাৰতবৰ্ষৰ যিমান উৎপাদন হয় তাৰ 25% আমাৰ অসমত উৎপাদন হয়। আৰু এই আমি যি অইল ৰিফাইনাৰীৰ কথা আলোচনা কৰিলো, আলোচনা কৰাৰ লগতে আমি যিহেতু অসমৰ অইল ৰিফাইনাৰীৰ কথা আলোচনা কৰিলো, অসম ভাৰতবৰ্ষৰ এখন অন্যতম ৰাজ্য হিচাপে আমি ভাৰতৰ আটাইতকৈ বৃহৎ অইল ৰিফাইনাৰীৰ কথাটো আমাৰ জানিবলগীয়া বা প্ৰয়োজনীয়তা বুলি ভাবো। আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ বৃহৎ অইল ৰিফাইনাৰীটো হৈছে জামানগৰ অইল ৰিফাইনাৰী। এই জামানগৰ অইল ৰিফাইনাৰীটো ক'ত আছে, গুজৰাটত আছে। আৰু মনত ৰাখিবা যে এই জামানগৰ অইল ৰিফাইনাৰীটো আমাৰ অসমৰে নহয়, ভাৰতৰে নহয়, এছিয়াৰ সৰ্ববৃহৎ অইল ৰিফাইনাৰী। গতিকে এই কথাটো তোমালোকে মনত ৰাখিবা। এইটো ক'ত আছে, আমাৰ ভাৰতবৰ্ষৰ গুজৰাটত আছে। ইয়াৰ পিছত আমি আলোচনা কৰিম কয়লা। প্ৰথমতে আমি কয়লা বিষয়ে ক'ব গ'লে আমাৰ কয়লা কেনেদৰে প্ৰস্তুত হয়। হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ ভূগৰ্ভত বিভিন্ন গছ-গছনি, জীৱ-জন্তু আদি বিভিন্ন বস্তু পোত যোৱাৰ ফলত, বিভিন্ন অণুজীৱ জীৱৰ বিভিন্ন কাৰ্যকলাপ প্ৰক্ৰিয়াৰ ফলত লাহে লাহে বছৰ পাৰ হৈ যোৱাৰ ফলত কি হয়, আমাৰ কি হয়, ভূগৰ্ভৰ তলত জমা হ'বলৈ ধৰে। আৰু কালক্ৰমত কি হয়, কয়লালৈ ৰূপান্তৰিত হয়। আমাৰ অসমৰ কয়লা বুলি ক'লে আমি অসমত বিশেষকৈ ডিব্ৰুগড় জিলাৰ মাকুম অঞ্চল, ডিব্ৰুগড় জিলা, শিৱসাগৰৰ দিল্লী, জয়পুৰ অঞ্চল, ডিমা হাছাও বা উত্তৰ কাছাৰ পাৰ্বত্য জিলা, কাৰ্বি আলং, তিনিচুকীয়া জিলাৰ চাইপুং, তৰাজান অঞ্চলত এই আমাৰ কি পোৱা যায়, কয়লা পোৱা যায়। আমাৰ অসমৰ প্ৰায়বোৰ অঞ্চলতে, আমাৰ মধ্য অসমৰ কিছু অংশ বাদ দি আমাৰ অসমৰ প্ৰায়বোৰ অঞ্চলতে কি পোৱা যায়, কয়লা পোৱা যায়। এই অসমৰ ইয়াত বেছিভাগে কি পোৱা যায়, ছালফাৰ পোৱা যায়। আমি কয়লাৰ বিষয়ে ক'ব গ'লে আমি কয়লাৰ সাধাৰণতে আমি 4 প্ৰকাৰৰ পাওঁ: পিট কয়লা, লিগনাইট কয়লা, বিটুমিনাছ কয়লা আৰু এন্থ্ৰাচাইট কয়লা। আৰু বিটুমিনাছ কয়লাকে আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, বিটুমিনাছ কয়লা আৰু সাব বিটুমিনাছ কয়লা। কিন্তু আমি সেই দুটাক আমি এটা বুলিয়ে কওঁ, আমাৰ বিটুমিনাছ কয়লা বুলিয়ে কওঁ। আৰু যি আমাৰ কোল, এইটো আমাৰ কি হয়, ব্ৰাউন কালাৰৰ হয়। আৰু ই নিম্ন মানদণ্ডৰ। ই কয়লাৰ আমাৰ যেতিয়া বস্তুবোৰ তৰপে জমা হয়, তেতিয়া ফাৰ্ষ্ট ষ্টেজত আমাৰ যেতিয়া কয়লা হ'বলৈ ধৰে লাহে লাহে কালৰ ক্ৰমত, যেতিয়া ফাৰ্ষ্ট ষ্টেজত যিটো কয়লা থাকে সেইটোক আমি পিট কয়লা বুলি কওঁ।
ইয়াৰ পিছতে আমাৰ আহিব পিট কয়লাৰ পিছতে লিগনাইট কয়লা। মনত ৰাখিবা লিগনাইট কয়লা, লিগনাইট কয়ল। এই যে লিগনাইট কয়ল এইটো হৈছে ডাৰ্ক ব্ৰাউন কালাৰৰ, ডাৰ্ক ব্ৰাউন কালাৰৰ। ইয়ে যি পিট কয়লাতকৈ অলপ উন্নত মানদণ্ড। ইয়াৰ পিছতে আমাৰ আহিব বিটুমিনাছ কয়লা, বিটুমিনাছ কয়ল। এই বিটুমিনাছ কয়লটো ব্লেক কালাৰৰ হয় আৰু এই বিটুমিনাছ কয়লটো ছেকেণ্ড ৰেংক, মানে কয়লাবিধৰ ভিতৰত ৰেংক থাকে, ফাৰ্ষ্ট ৰেংক, ছেকেণ্ড ৰেংক, থাৰ্ড ৰেংক, ফৰ্থ ৰেংক। এইটো বিটুমিনাছ কয়লাটো ছেকেণ্ড ৰেংকৰ অন্তৰ্ভুক্তি, মানে কি ই দ্বিতীয় উত্তম কয়লা। আৰু ফাৰ্ষ্ট যিটো আমাৰ যিটো আটাইতকৈ ভাল উত্তম কয়লা, সেই কয়লাটোৰ নাম হৈছে এন্থ্ৰাচাইট, এন্থ্ৰাচাইট। এই যি এন্থ্ৰাচাইট কয়ল, এই কয়লটো হৈছে ডাৰ্ক ব্লেক কালাৰৰ, ডাৰ্ক ব্লেক কালাৰৰ। আৰু এই এন্থ্ৰাচাইট কয়লাটোৰ যেতিয়া আমি কি কি কামত ব্যৱহাৰ কৰোঁ, জুই জ্বলাবলৈ ব্যৱহাৰ কৰোঁ, বিভিন্ন তীখা উদ্যোগত ব্যৱহাৰ কৰোঁ, এইবোৰ কামত আমি ব্যৱহাৰ কৰোঁ। আৰু এই এন্থ্ৰাচাইট কয়লাটোৱে হৈছে সৰ্বোত্তম তাপ উৎপন্ন কৰা কয়লা। এই কথাখিনি আমি মনত ৰাখিব লাগিব। আৰু এই কয়লাবোৰৰ ভিতৰত আমাৰ অসমত যিবোৰ কয়লা পোৱা যায় সেইবোৰক বিশেষকৈ আমাৰ কি কোৱা হয়, ছালফাৰ পোৱা যায়। আৰু এই কয়লাসমূহ আমাৰ ট্ৰেইন চলাবলৈকে হওক বা বিভিন্ন উদ্যোগতেই হওক বা ৰাস্তা ঘাট নিৰ্মাণতেই হওক, এইবিলাক কামত আমাৰ কি কৰা হয়, ব্যৱহাৰ কৰা হয়। আমাৰ আৰু এবিধ মূল্যৱান যি খনিজ সম্পদ আছে সেইবোৰ হৈছে কি, চূণশিল। চিমেণ্ট প্ৰস্তুত কৰোঁতে চিমেণ্ট, লো, তীখা, যি লো তীখা প্ৰস্তুত কৰোঁতে আমাৰ ব্যৱহাৰ কৰা হয়। বিভিন্ন ৰাসায়নিক উদ্যোগত কেঁচা মাল হিচাপে এই চূণশিল ব্যৱহাৰ কৰা হয়। অসমৰ যি দুখন পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাও বা উত্তৰ কাছাৰ পাৰ্বত্য জিলা, এই জিলা দুখনত পোৱা যায়। কাৰ্বি আংলঙৰ কালিয়াজান মাঞ্জা অঞ্চল, দিলাই পৰ্বত, শিলভেটা, বৰজান আদি অঞ্চলত পোৱা যায়। ডিমা হাছাও জিলাৰ টাইমুৰ, গৰমপানী, টুমবুং, উমৰাংছৌ আদি অঞ্চলত পোৱা যায় এই চূণশিল। ইয়াৰ উপৰিও অসমত পোৱা বিভিন্ন খনিজ সম্পদ আছে, এইবোৰৰ ভিতৰত আমি উল্লেখ কৰিব লাগিব কোৱাৰ্টছ আদি অন্যতম। ইয়াৰ উপৰিও আমাৰ খনিজ সম্পদৰ কথা উল্লেখ কৰিবলৈ লো পোৱা যায়, তীখা পোৱা যায়। কিন্তু আমাৰ অসমত যিবোৰ লো আৰু তীখা পোৱা যায়, সেই লোৰ পৰিমাণ কম থাকে। সেয়েহে এইবোৰ অসমৰ যি লো পোৱা যায়, ইয়াৰ বাণিজ্যিকভাৱে লাভালাভটো কম হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই ক্লাছটোত অসমৰ বিভিন্ন সম্পদসমূহৰ বিষয়ে তোমালোকক এটা ধাৰণা দিলোঁ। ইয়াৰ পিছৰ অংশৰ সৈতে তোমালোকৰ আকৌ এটা ক্লাছত লগ পাম। আজি ক্লাছটো ইমানতেই সামৰিলোঁ। থেংকছ ফৰ ৱাটছিং।